মানুহ ডিঅক্সিৰিব নিউক্লিক এচিডৰ উৎস বিচাৰি সিন্ধু নৈৰে উজালো, নীল নৈৰে উজালো, যমজ, টাইগ্ৰিছ আৰু ইউফ্ৰেটছ নৈৰেও উজালো। সভ্যতাৰ ক্ৰমবিকাশে পথৰ সন্ধানত ভাও দি গ'ল। ক্ৰমশ মনত পৰি গ'ল নোমেৰে আবৃত্ত ক'লা বনবৰ ৰূপান্তৰৰ কথা। তাক নুসুধিলোঁ আৰু নকলোঁ যাত্ৰাৰ কথা। সি মোলৈ চালে আৰু হাঁহিলে, গুৰি বঠা ধৰি তলমূৰে গৈ থাকিল সি। জুইকুৰা নুমালত জন্তুৰ ছালবোৰ সুলকি পৰিল, হাড়বোৰ অস্ত্ৰ হ'ল, শহুদৰৰ তেজ কেঁচেমা গুণ বিয়পি পৰিল। অন্যায় অসহনীয় হ'ল। উন্নত কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয়ই অন্তৰিন্দ্ৰিয়ৰ আদেশ নমনা হ'ল। বিমূৰত পৰি মনো আদমিভক আৱিষ্কাৰৰ সংস্কৰণত আঁসোৱাহ থকা বুলি কৈফিয়ত বিচাৰিলোঁ। ঈশ্বৰকো মনো আদমিভৰ গোচৰ তৰিলোঁ। ঈশ্বৰৰো একেইহে আকৃতি, কেৱল সাজি কাচি ৰূপ সলনি। ক'লোঁ, যদি এয়ে হয় আৰু নোৱাৰি, দিবা এটাকৈ চকু কাণ হাত ভৰি। পংগু হ'লেও নাই আপত্তি, নতুন সংস্কৰণ বুলি। সক্ষমৰ যি অতপালি, নহ'লে বঠা ধৰাজনেই ধৰিব গুৰি। সি মোলৈ নাচালে আৰু নাহাঁহিলে।